Hello friends, আপুনি নিজকে এলেহুৱা অনুভৱ কৰি আছে নেকি? যদি এই সমস্যাই আপোনাক অতিকৈ অতিষ্ঠ কৰিছে, চাই থাকক এই ভিডিওটো য'ত মই শেয়াৰ কৰিম কেইটামান টিপছ যেটো ব্যৱহাৰ কৰি আপুনি আপোনাৰ লাইফৰ পৰা এলেহুৱা সমস্যা পলকতে দূৰ কৰিব পাৰিব। ৰাতিপুৱা শুই উঠিয়ে আপুনি আপোনাৰ মোবাইল ইউজ কৰাত, নটিফিকেশন চেক কৰাত, চ্যাটিং কৰাত বা আনইউজলেস ইউটিউব ভিডিও চোৱাত বিজি থাকে নেকি? আৰু যদি থাকে তেতিয়া হলে এইটো এটা আনহেলদি হ্যাবিটস হয়। ইয়াৰ পৰা আঁতৰি ৰাখক। নেক্সট, ৰাতিপুৱা শুই উঠি আপুনি প্ৰথমে আপোনাৰ মোবাইলটো মিনিমাম 1 ঘণ্টাৰ কাৰণে হলো আপোনাৰ পৰা আঁতৰত ৰাখক। আপুনি মোবাইলৰ কথা অলপো নাভাবিব। দেন আপুনি আপোনাৰ দিনটোৰ আৰম্ভণি আপোনাৰ এটা বেষ্ট টাস্কেদি স্টাৰ্ট কৰক আৰু এই টাস্কটো সাকসেসফুলি কমপ্লিট কৰিবৰ কাৰণে চেষ্টা কৰক। যেতিয়া আপুনি আপোনাৰ ফাৰ্স্ট টাস্কটো সাকসেসফুলি কমপ্লিট কৰিব, আপুনি বহুত ভাল ফিল কৰিব আৰু এই ফিলিংসে আৰু মোটিভেশনে আপুনি নেক্সট এটা কাম কৰাৰ কাৰণে, নেক্সট এটা টাস্ক কৰাৰ কাৰণে আৰু বেছি ইনস্পায়াৰ হ'ব। বিলিভ মি, আপুনি সেকেন্ড টাস্কটো কৰাত অলপ হলেও আপোনাৰ এলাহ ভাৱটো আঁতৰি যাব, কাৰণ ফাৰ্স্ট কামটোৱে আপোনাৰ সাকসেসফুলি কমপ্লিট কৰিলে। আমি যদি এটা কাম সাকসেসফুলি কমপ্লিট কৰো, আমাৰ ব্ৰেইনে সেই হ্যাপিনেছৰ ফালে আমাক মুভ কৰাই দিয়ে। সেই কাৰণে সেকেন্ড টাস্ক কৰাত আমি অটোমেটিকলি মোটিভেশন পাওঁ। এনেকৈ দিনটোত 1 by 1 টাস্ক কমপ্লিট কৰি যাওক আৰু ৰাতি শুৱাৰ সময়ত ৰিমাইন্ড কৰক যে দিনটোত আপুনি কিমানবোৰ কাম কমপ্লিট কৰিলে। দেখিব আপুনি আজি দিনটোত যিমান কাম কমপ্লিট কৰিলে হয়তো কোনোদিনে কমপ্লিট কৰা নাছিল আৰু ই এক আপোনাক নেক্সট ডে লৈ আকৌ কাম কৰাৰ কাৰণে মোটিভেট কৰাব। এইদৰে বাৰে বাৰে কৰি থাকিলে আপোনাৰ ব্ৰেইন এলাৰ্ট হৈ থাকিব। নেক্সট ডে কাম কৰাৰ কাৰণে আপুনি মোটিভেট হৈ থাকিব। আপোনাৰ ব্ৰেইনে আপোনাক সেই হ্যাপিনেছৰ ফালে লৈ যাব যি আপুনি লাষ্ট ডে ফিল কৰিছিল। এনেকৈ আপোনাৰ সেকেন্ড ডে ভাল গ'ল, হেনেকৈ আপোনাৰ দেন আপোনাৰ থাৰ্ড ডে ভাল যাব আৰু এনেকৈ গৈ গৈ এদিন আপোনাৰ এলেহুৱা ভাৱটো নাইকিয়া হৈ যাব। এনেদৰে ঘণ্টাৰ পৰা দিন, দিনৰ পৰা মাহ, মাহৰ পৰা বছৰ, এনেকৈ গৈ গৈ এদিন এলাহ আপোনাৰ পৰা কেতিয়া আঁতৰি গ'ল আপুনি গৰমেই নাপাব। কেতিয়াবা আমি কাম এটা কৰি কৰি আধাতে এৰি দিওঁ, কাৰণ আমি সেই কামৰ পৰা ৰিজাল্ট দেখা নাপাওঁ আৰু যেতিয়া আমি ৰিজাল্ট দেখিবলৈ পাওঁ আমি আৰু বেছি এক্সাইটেড হৈ সেই কাম কৰিব ধৰো আৰু আমাৰ কেতিয়াও এলাহো নালাগে বা ভাগৰো নালাগে, ৰাইট? ঠিক সেইদৰে ৰেগুলাৰলি আমি যেতিয়া আমাৰ ডেইলি টাস্কবোৰ কমপ্লিট কৰি গৈ থাকিম, আমি এক্টিভ হৈ থাকিম আৰু আমাৰ কেতিয়াও এলাহো ফিল নহয়। কেতিয়াবা যদি কিবা অলপ এলাহ ফিলো হয়, এনেকুৱা লাগিব ইমানবোৰ কাম মই কমপ্লিট কৰিলো, এই অলপ কামখিনি কৰাত মোৰ কিয় এলাহ লাগিব পাৰে, মই কমপ্লিট কৰি দিওঁ। এই ফিলটো আপোনাৰ ব্ৰেইনত অটোমেটিকলি এক্টিভেট হৈ যাব। আমাৰ ব্ৰেইনটো আমাৰ বডিটোৰ নিচিনাই। ফাৰ্স্ট ডে যদি আমি পুশআপ মাৰো তেতিয়া হলে অলপ পুশআপ মাৰাৰ পাছতে আমি ভাগৰুৱা ফিল কৰিম। সেকেন্ড ডে যদি আমি আকৌ পুশআপ মাৰো তেতিয়া হলে অলপ দেৰিকৈ আমি ভাগৰুৱা ফিল অনুভৱ কৰিম। তাৰ থাৰ্ড ডে আমি আৰু অলপ দেৰিকে ভাগৰুৱা অনুভৱ কৰিম। তাৰ মানে যদি আমি প্ৰেক্টিস কৰি থাকো, বডিটোৱে আমাৰ পাৱাৰটো এবজৰ্ব কৰি আমাৰ ষ্ট্ৰেংথটো ডেভেলপ কৰে। ঠিক সেইদৰে আমাৰ ব্ৰেইনটো আমি যদি প্ৰেক্টিস কৰি থাকো, আমাৰ ব্ৰেইনটোৰো ষ্ট্ৰেংথটো ডেভেলপ হয় আৰু আমাৰ ব্ৰেইনটো যিমান বেছি ডে টু ডে লাইফত প্ৰেক্টিস কৰিম কোনো কামতে, আমাৰ ব্ৰেইনটো বেছি পাৱাৰফুল হৈ যাব আৰু ষ্ট্ৰেংথ বাঢ়িব, so that আমাৰ ডে টু ডে লাইফৰ এক্টিভিটি বিলাক আৰু বেছি ৰিজাল্ট ওৰিয়েন্টেড হ'ব আৰু আমি সাকসেস পাওঁতে বহুত বেছি কষ্ট কৰিব নালাগে। সো লাইফত সাকসেস হ'বৰ কাৰণে যদি আমাৰ এলেহুৱা ভাৱ থাকে, ডেফিনেটলি এক হেঙাৰ হ'ব পাৰে। সেই কাৰণে ফাৰ্স্ট আমি সাকসেস পাবৰ কাৰণে এলেহুৱা ভাৱ আঁতৰিব লাগিব। আৰু এটা কথা, ডে টু ডে লাইফত আপুনি আজি দিনটোত কৰা যিবোৰ কামৰ প্ল্যান তাক ব্ৰেক কৰি কৰিব।
একেৰাহে যদি কোনো এটা কাম কৰি থাকে তেতিয়াও আপুনি এলেহুৱা অনুভৱ কৰিব পাৰে সেই কাৰণে আপুনি কৰা কামৰ ব্ৰেক কৰিহে কৰিব ব্ৰেক দিয়াৰ পাছত অলপ ৰিলেক্স কৰি ল'ব ব্ৰেকত অলপ ৰিলেক্স ল'ব দেন আপুনি কোনো এটা কামত টাস্ক কমপ্লিট কৰক দেন চাওক আপুনি আপোনাৰ ডে টু ডে লাইফত কি দৰে আগবাঢ়ি গৈছে হোপ এই ভিডিঅ'টোৱে আপোনাক আপোনাৰ কিছু সমস্যাৰ অলপ হলেও সকাহ দিব আৰু চাই থাকিব আমাৰ ব্ৰেইন বাইন চেনেলৰ এই ভিডিঅ'সমূহ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেন্ট কৰিব থ্যাংক ইউ সো মাচ